দাদা বাইদেউ ভাইটি ভণ্টি খুৰা খুৰী আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব একেবাৰে নাই প্লিজ 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 মোৰ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব দেৰি হ'লে স্কুলত পাপাটো চলিবা চিনা নাই বঢ়িয়া ব তাৰ কথা এতিয়া মই নতুনকৈ চিনি পাইছে না মোক আচ্ছা মোৰ নামটো বহুত কম এতিয়া তোৰ আগতে নামটো জানি লওঁ দেই আচ্ছা তোৰ নামটো কি মোৰ নাম কালাকান শৰ্মা কালাকান শৰ্মা তোৰ নাম কি ৰিংকি হুজুৰি তোৰ নাম গুন্ডিয়া হৈছে তোৰ নাম বরফি আহমেদ তোৰ নাম বাবা হোটেলখন গোটাই আছে এতিয়া হোটেল না স্কুল স্কুল বাবা এটা কাম কৰি দে তোক আজি মই কেইটামান হাত কৰিলোঁ হয় না ক্লাছ কৰিম হয় না আজি মোৰ কথা মাত্ৰ আচ্ছা মই হাতৰে উঠো হয় না আচ্ছা হাতৰ কথাটো প্ৰথমতে যে চাইৰগাকে পাক্কা মাজতে ফাক্কা কি বস্তু চাইৰগাকে পাক্কা মাজতে ফাক্কা নাজানা এইটো জিলাপি জিলাপি চাইৰগাকে পাকাই থাকে মাজতে ফা হৈ থাকে সেইটো হ'ল জিলাপি আচ্ছা তাৰপিছত দ্বিতীয়টো কালাকান শৰ্মা তই কবিছোঁ ডুবু কৰে ডুবেন নাই ৰষ্টি মাজত আছে আলু এইটো কি বস্তু নাচ না ডুবু কৰে ডুবেন নাই ৰষ্টি তাৰমানে ডুবাকলি ৰস নাই মাজত আছে আলু এইটো কি বস্তু সেইটো হ'ল চিংৰা ডুবু কৰে ডুবেন নাই ৰষ্টি মাজত মধ্যে আলু সেইটো হ'ল চিংৰা কত বড় গামলাত আছে জোল জোলর মধ্যে সরু সরু গোল গোল কত বড় গামলা গামলার মধ্যে জোল জোলর মধ্যে গোল গোল itu জানছা আচ্ছা আচ্ছা কালাকান শর্মা তই কবিছো হেৰি 8 কেজি পিঁয়াজৰ দাম যদি 25 টাকা হয় তে 1.5 কিলো পিঁয়াজৰ দাম কিমান হ'ব 1.5 কিলো পিঁয়াজৰ দাম কচোন 8 কিলো আমার তাতে পেঁয়াজের ব্যাপারে গোগেন আছে তা বুদ্ধি গেল পয়সা খরচ যা মই পিঁয়াজৰ দাম হৈ থাকলে পিঁয়াজৰ টাকা তো মই ধৰিহে ভাবি ল'ব আহিছো 8 কেজি পিঁয়াজৰ দাম 25 টাকা হলি 1.5 কিলো পিঁয়াজৰ দাম কিমান হ'ব সেইটো কথা মই ভাবি ল'ব আহিছো মোক ভাবিলে শান্ত পাতিছা আচ্ছা বাদ দি আচ্ছা এই সপোনৰ ইংৰাজী কি তই কৈছো তই কৈছো নাজনা লালমোহন তালুকদার তই কৈছো নাজনো স্যার নাজনা এই নিমকি হুজুরি তই ভাবিলা রব এজন নাজনো নাজনা আচ্ছা কালাকান শর্মা তোর কি খবর স্যার ভাল স্যার চাও এই কালাকান শর্মা বেশি শগুনৰ ইংৰাজী ভাল ছাৰ তাৰমানে ভাল ছাৰ মানে শগুন Saya
মনটা মানে কি আরে উঠিব মই খবৰ মই ভাল চাৰ বুলি কৈছো সগুণৰ ইংৰাজী ভাল চাৰ মই কি জানো আচ্ছা তোৰ হৰি তোৰ কি হৈছে ছাৰ কি হৈছে জানানে আমাৰ দেউতাৰ এক্সিডেণ্ট হৈছিলে আৰু ভাত খোৱা দোকান দোকান ভৰি ভাঙি পৰি আছে ৰাতি ভাত খোৱা নাই সেইকাৰণে মাথা ঘূৰি পৰি গৈছা এটা কাম কৰ তই এটা কাম কৰচোন ঐ তই এটা কাম কৰ এই 100 টাকা লৈ যা গম পাইছা চাউল দিম দিয়া ৰাতি বুজিছা এইটো যা দেউতাক দিবি দে হ'ব ছাৰ যা যা আজি ঘৰত যা যা দিয়া যা কি হ'ল বাপাহাত চলি খাবা নাতে মাথা ঘূৰাই গৈছে হেকৰা এইটো হয় তুমি কালা কাঞ্চনৰ দেউতাক নহয় হয় চলি বৰ ডেঞ্জাৰ চলি তোমাৰ কি ক'বা পঢ়া ঝৰা নাছে ৰাতি হ'লে তোমাৰ বোলে এক্সিডেণ্ট বোলে ভৰি ভাঙি পৰি আছে কালি মাথা ঘূৰি পৰি স্কুলত মিছা কথা কয় স্কুলত যাম বুলি কৈ পেলাই পইচা নি পেলাই কৰি কি খাই হিচাপে নাই খাই পেলাই ৰাতি ভাত নাখে আচ্ছা কালি স্কুলত মাথা ঘূৰি পৰি গৈছে কৈছে দেউতাৰ ভৰি দুখন ভাঙি পৰি আছে ৰাতিপুৱা ভাত খোৱা নাই মই কি ক'বা চালা চলি বদমাছ কালাকান শৰ্মা ঘৰত আছা ক'ত ঘূৰি থাকা তই ঘূৰি থকা নে বাগান তই কালি তই স্কুলত মাষ্টৰক কি কৈছা দেউতা ভৰি ভাঙা বুলি কৈছা দিলে মাছ মাংস এনেই খুৱাই আছো মিছা কথা ক'ব কাৰণে খুৱাই আছো হা তাৰমানে সগুণৰ ইংৰাজী বাকী কেইটা মিলিয়া মই তোৰ খবৰ কি মই ক'লো মোৰ খবৰ ভাল ছাৰ তই ভাল বুলি কওঁতে হেবাকে হৈ গেল মই নিজে আচৰিত হৈ গ'লো আচলতে মাথা ভৰি পৰি গ'লো তোৰ ছাৰে এতিয়া সঁচা কথা ক'লো মাৰিব নালাগে মই সেইখিনি ক'লো তোৰ ভৰি ভাঙি নহ'লে 100 টকাও পালো তই তোক মই এলা শিকাইছো মিছা কথা ক'ব শিকাইছো হা তই আজি স্কুলত যাবি দামৰা তোক আজি পিঠি ফাৰিব আজি তোক আজি পিঠি ফাৰিব কাম পাবি তই আজি কি হইব দেউতা কাৰ্টন বেছি লাগিব নাই মনা জনে মেয়ে লৈ যাওঁ হ'ব দে চলিব আসিয়ে না হানা স্কুলত চলিয়াত আইসা চলিয়াত নাম কেটা কালাকন শর্মা বাবারে বাপ ও বুন্দিয়া নে স্যার লালমোহন তালুকদার ডিমকি হুজুরি ও আমার পুরি ছিল তো যার নাম কি ছিল বাড়ি বরফিয়া মে তো বরফিয়া মে আচ্ছা কালাকন শর্মা আইসা আচ্ছা তোর এখন বিচার আছে তো কি আছো তই যে কালি দেউতিৰে যে মাথা ঘূৰাবই মানে ভৰি ভাঙি পৰি থকা বুলি ক'লি দেউতিৰে মই 12 লাখ কোনো আঙুৰাং ভিজি দিছে তই মিছা কথা কালি কিয় কৈছা চাও তোৰ পিঠিকাত বাপাৰে বাপ তোৰ পিঠি না পাকা এখন চাও ও মোৰ ও কাৰ্টন মাৰি শিকি চলি মই এখন স্কুলত কাম নকৰোঁ বুজিছা তহঁতে মই জীৱন খাই পাবি বাপ মই ঘৰত যাম দে